হয়, আমি খেতি বুলি কোৱাৰ লগ লগ খেতিটো আমাৰ যিটো কমন খেতি এইটো বগৰী 2014 পৰা চলি আছে। এইটো আমাৰ তিনিজন ভাই ককাই মিলাই প্ৰায় 40-45 বিঘা মাটি খেতি কৰিছোঁ। কিন্তু তাৰ লগতে মই এইবাৰ নতুনকৈ ড্ৰেগন 10 বিঘা মাটি খেতি কৰা হৈছে। ড্ৰেগন আৰু ষ্ট্ৰবেৰী একেলগত ইণ্টাৰক্ৰপ হিচাপত। আৰু এই আমাৰ বগৰীৰ লগত নতুনকৈ এটা চিন্তা কৰা হৈছে, যিহেতু তাৰমানে আমাৰ বগৰীটো প্ৰত্যেক বছৰ উঠাই দি কিনে নতুনকৈ লগাব লাগে। গতিকে আমি সেই হিচাপত তাৰমানে পাৰ্মানেণ্ট হিচাপত কি খেতি কৰিব পাৰোঁ, সেই হিচাপত আমি খেতি বাছি লৈছোঁ। অল টাইম আম, বাৰী 11 বুলি কয়, বছৰত 30 লাগে। লগতে এই অল টাইম কঁঠাল, এই দুটা। তাৰমানে এই দুটা এবাৰ লগালে মোটামুটি 20 পৰা 30 বছৰ আপোনাৰ ফল পোৱা যাব। আৰু লগতে ইয়াৰো উঘালি নতুনকৈ লগাব নালাগিব। আৰু এবাৰ খৰচ কৰিলে তাৰমানে ক'ব গ'লে এইটো খৰচৰে প্ৰায় 20-30 বছৰ আপোনাৰ লাইফ ইঞ্চুৰেঞ্চৰ দৰে ধৰণৰ ফচল খাই থাকিব পাৰিম। হয়, জৈৱিক প্ৰক্ৰিয়াত খেতি কৰা হৈছে। আৰু লগতে মই আপোনালোকৰ নিউজৰ যোগেদি অল অসমৰ নতুন প্ৰজন্মক ক'ব খোজোঁ যে চাওক, খালি খেতি কৰিলে নহ'ব। খেতিটো একচুৱেলি কেমিকেল মুক্তটো হোৱাই আমি বিচাৰোঁ। অৰ্গেনিকত কৰিলে বেছি ভাল। আৰু অৰ্গেনিক ফলটো খোৱাটো সৎ, মাটিৰ লংজীৱী হয়, মানুহৰ লাইফো লংজীৱী হয়। আৰু নতুন প্ৰজন্মক মই ক'ব খোজোঁ যে আপোনালোকে লাইফৰ লগত মিলাই কিনে খেতি কৰক। যেনেকৈ ড্ৰেগন ফল, কঁঠাল, আম, বগৰীটো আছেই। এইটো কৰিলে আপোনাৰ লাইফৰ লগত প্লাছ হৈ কিনে খেতি হ'ব। এতিয়া কি বিক্ৰী কৰিব পৰা হৈছে? বৰ্তমান বগৰীটো হাৰ্ভেষ্ট চলি আছে। আৰু কঁঠালটো আৰু 10-15 দিন পিছত হাৰ্ভেষ্ট হ'ব। আৰু আমটো এবাৰ শেষ হ'ল, বছৰত 3 লাগে। আকৌ নতুনকৈ ফুল আহি গৈছে। লোকেলটো যিটো আম যেতিয়া ফুল আহিব, এই প্ৰায় হাৰ্ভেষ্টৰ টাইম হ'ব। তেনেকুৱা ভেৰাইটি খেতি কৰা হৈছে। ড্ৰেগন খেতি কৰিছে, ষ্ট্ৰবেৰী কৰিছে, কিমান? হয়, ড্ৰেগনটো এইটো 10 বিঘা আছে। বগৰীৰ বাহিৰে ড্ৰেগনটো, বগৰী 40-45 বিঘা যিটো এইটো বগৰীয়ে, বগৰীটো হ'ল এইখিনি। আৰু ড্ৰেগনটো 10 বিঘা মাটিৰ লগত ইণ্টাৰক্ৰপ হিচাপত ষ্ট্ৰবেৰী খেতি কৰা হৈছে। টোটেল কিমান বিঘা? টোটেল মোটামুটি প্ৰায় 55 বিঘা হ'ব। টোটেল এৰিয়ালৈ খেতি কৰা হৈছে। বৰ্তমান যিটো বজাৰটো আছে, ষ্ট্ৰবেৰীটো আমি বিক্ৰী কৰি আছোঁ 250 টকা কেজি। ষ্ট্ৰবেৰী হাৰ্ভেষ্ট চলি আছে, বগৰীও হাৰ্ভেষ্ট চলি আছে। লগতে মধুৰিআমটো ফুলিছে, অলপ কেইদিনৰ পিছত মধুৰিআমো হাৰ্ভেষ্ট হ'ব। মধুৰিআম আছে 5-6 বিঘা। বগৰীটোৰ দাম এইবাৰ অলপ তাৰমানে কম হৈ আছে। বতৰটো অলপ ঠাণ্ডা বেছিৰ কাৰণে তাৰমানে বৰ্তমান 25-30 টকা চলি আছে। আমি ভাবিছোঁ যে বতৰটো অলপ ভাল হ'লে, অলপ ঠাণ্ডাটো কমিলে, তেতিয়া বগৰীটো অলপ বজাৰটো বেছি হ'ব বুলি ভাবোঁ। বগৰী এটা গছত কিমান কেজিকৈ বগৰী লাগিছে? বগৰীটো হিচাপ কৰিলে এটা কেজি গছত, তাৰমানে এইটো গছটো যদি 1 বছৰৰ মিচিউৰ্ড গছ হয়, তেনেহ'লে প্ৰায় 40 পৰা 50 কিলো ফল আহি যায়। আৰু নতুন গছ হ'লে মিনিমাম 20-25 কিলো আহি যায়। বগৰী 2 প্ৰকাৰৰ দেখা পাইছে? বগৰী মোটামুটি 2 প্ৰকাৰ নহয়, বগৰী টোটেল যায় 6 প্ৰকাৰ বগৰী আছে। বাংলাদেশৰ ভেৰাইটি আছে, ভিয়েটনামৰ ভেৰাইটি আছে, অষ্ট্ৰেলিয়ান বল আছে, থাইলেণ্ডৰ গ্ৰীণ আপেল আছে, আৰু এটা হ'ল চেৰি আপেল বুলি কয়, সেইটো আছে। কমাৰ্চিয়েলৰ কাৰণে একচুৱেলি 4টাই বেছি ভাল। এই যিটো অষ্ট্ৰেলিয়ান বল, থাইলেণ্ড আৰু এই বাংলাদেশ আৰু ভিয়েটনাম, এই তিনিটাৰ ভিতৰত এইবাৰ তাৰমানে গ্ৰীণ বগৰীটো, থাইলেণ্ড বগৰী, এইটো মাৰ্কেটটো খুবেই বেয়া। আৰু আজিকালি তাৰমানে গ্ৰীণ বগৰী নচলা হৈ গৈছে। অষ্ট্ৰেলিয়ান বল আৰু ভিয়েটনাম, এই দুটা তাৰমানে ফাৰ্ষ্ট পজিশ্যনত বুলি ক'ব পাৰোঁ আমি। লাভৱান কেনেকুৱা হৈছে? হয়, 1 বিঘা মাটিত মোটামুটি খৰচা কৰিলে 30,000 পৰা 45,000 টকা খৰচা যায় খেতি কৰিলে। তাৰ ভিতৰত 45,000 টকা খৰচা কৰিলে 1 লাখ টকা এটা আহি যায় পাৰ বিঘাত। 1,80,000-90,000 এনেকৈ। এইটো পূৰা নৰ্থ ইষ্টত যায়, অৰুণাচল, ডিমাপুৰ, তাৰপিছত
হেৰি যায়, মণিপুৰো যায়, শ্বিলঙো যায়। তেনেকৈ তাৰমানে আমাৰ অসমৰ নৰ্থ ইষ্ট যিমান ষ্টেট আছে চব কেইটাতে যাই আছে। আমি জানো বিভিন্ন বিভাগে আপোনাক এতিয়ালৈকে বঁটাও দিছে। হয়, এইটো আপোনালোকৰ দোৱাৰ আশীৰ্বাদে তাৰমানে খেতিত যিটো নেকি হৰ্টিকালচাৰ শ্ব' হয়